নমস্কাৰ, আজি আমি আৰু ফকতীয়া নিউজ চেনেলৰ আৰু এটা ভিডিঅ' আনিছোঁ। ভিডিঅ'টাত আছে কি এটা মানে আমাক ফোন কৰি খবৰ দিছিল যে মানে এই ভাগৰ গাঁৱৰে চলি এটাৰ ভাতিজাৰ মানে বিয়াৰ বিষয়ে অলপমান আলোচনা কৰিব আহিছিল। মানে বেলেগ এটা ট্ৰেণ্ড হিচাপত চলি আছে, তাহোন অলপ মানে পাগলামি কৰি আছে, কিন্তু আমি তাৰ বিষয়ে জানিম। পাগলামি আপোনাৰ নাম কি? আপোনাৰ এই কি হয় আপোনাৰ? আমি কাটি যাওঁ আৰু বিশেষ কিবা মানে ইয়াক যাই বিয়া কৰাই তাই দেখিছেনে টাৱাৰটা আৰু এইখিনি মাটি আৰু আইফোন এটা গিফ্ট আৰু 1 লাখ টকা। 1 লাখ টকা হয়নে? আপুনি বিয়াৰ কাৰণে ৰেডি একেবাৰে? আৰু গাঁৱত মানুহ আছে, গাঁৱৰ সমাজৰ মানুহ আছে, ইয়াত সমাজৰ মানুহ আছে, সমাজৰ মানুহ আপুনিও শুনছেনে? আপোনাৰ গাঁৱৰে নিউজ এগুলো গাঁৱৰ ছোৱালী চাইছিলোঁ, তেওঁক পচন্দ নহয় গাঁৱৰ ছোৱালী, বেলেগ গাঁৱৰ ছোৱালী পালে জনাব আমাক। সেই ধৰি আৰু এই মানে এটাৰ মানে ট্ৰেণ্ড হিচাপত আৰু এতিয়া উলিয়াই পেলাই আৰু যাতে আৰু ঠিকে আছে। তেনেহ'লে আমাৰ নাই আৰু কোনো আমাৰ যদি নিউজত যদি আছে, ভিডিঅ' যদি কোনোবাই চাই আছে, কাহাৰ যদি কোনোবা আপি বিয়া দিব লাগে আছে, ইয়াত বিয়া দিলেই হ'ল। টাৱাৰ কোনো মাটি পাবা, 1 লাখ টকা পাবা, আইফোন 14 Pro Max চব পাব। আইফোন 14টো খালি ইয়াৰ এটা মাটি আপি যাই বিয়া পাতে আমাক নম্বৰত যোগাযোগ কৰিলে হ'ল, আমাৰ মানে চেনেলত কমেণ্ট মাৰিলে হ'ল। আৰু এটা আমি এইম ৰাখিছোঁ যে আমাৰ চেনেলত মানে ধৰি লওক কমেণ্টত যদি 0 লাইক হয়, আমি ইয়াক এটা আইফোন আৰু এটা OnePlus গিফ্ট কৰি দিম। এটা একদম অৰিজিনেল সঁচাবলৈ ক'লোঁ, আইফোন আৰু OnePlus। তো আজি এইখিনিতে সমাপ্ত কৰিলোঁ। এই ল'ৰা আৰু চাই লওক, এই বিয়াৰ কাৰণে উৎসুক হৈ আছে, বিয়া সোনকালে বিয়া পাতি দিব লাগে আৰু মাটি লৈ যাওক, চব লৈ যাওক। বহুত ভাল ল'ৰা হয়, গুটকা চুটকা একোৱেই নাকে, পঢ়া পাতিটো চবতে আছে। মানে ইয়াক মানে গাঁৱত বিয়া দিয়া নাই আৰু কি কেছ মানে সেইটো আপুনি জানিব, গাঁৱৰ মানুহে জানিব, আমি বিশেষকৈ নাইছোঁ। এই ধৰি ইয়াৰ বিয়াখনত লাগি আমিও কামনা কৰিলোঁ। গাঁৱৰটো মাটি